সুস্বাগতম টাইমছ আসামৰ সমূহ দৰ্শকলৈ মই প্ৰথমতে নমস্কাৰ জ্ঞাপন কৰিছোঁ। গতিকে মই আজি আহি পাইছোঁ এখন বহুত ভিতৰুৱা অঞ্চল মৰিগাঁও জিলাৰ গেৰুৱা। এই গেৰুৱাত মই আহিছিলোঁ এটি শিশুৰ কথা শুনি আছিলোঁ বহুত দিনৰ পৰা। শিশুজন হ'ল, তেখেতৰ নামটো মই কৈ দিছোঁ, চিন্ময় প্ৰতিম বৰুৱা। তেখেতে কিছু এক্সট্ৰা অৰ্ডিনাৰী তেখেতৰ জ্ঞান আছে। সেই জ্ঞানটো মই প্ৰকাশ কৰিবৰ কাৰণে বা অসমৰ যিসকল দৰ্শকবৃন্দ আছে তেখেতসকললৈ মই এই চেনেলটোৰ যোগেদি মই আগুৱাই নিব বিচাৰিছোঁ। অকল আপোনালোকৰ মৰম চেনেহ লাগিব আৰু লগতে শিশুজনক আগবঢ়াই নিবলৈ আপোনালোকৰ মৰম চেনেহৰ লগতে আশীৰ্বাদ লাগিব। আশীৰ্বাদ কৰিব শিশুজন যাতে আগুৱাই যায়। শিশুজনৰ এটা প্ৰতিভা আছে। সেই প্ৰতিভাটো আপোনালোকে হয়তো ভিডিঅ'টো চালে গম পাব। ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাব। মই ভিডিঅ'টোৰ শেষত লগ পাই আছোঁ। দৰ্শকবৃন্দ, টাইমছ অসমৰ সকলোলৈকে সুস্বাগতম জনাই মই সোমাই আহিছোঁ শিশুজনৰ ঘৰলৈ। এয়া শিশুজনৰ ঘৰ। তেখেতৰ যি এক অসাধাৰণ জ্ঞান আছে বা তেখেতৰ যি জ্ঞানৰ ভঁৰাল আছে তেখেতৰ দেখুৱাবলৈ চেষ্টা কৰিম। এয়া শিশুজনৰ ঘৰ। গতিকে আপোনালোকে ভিডিঅ'টো চাওক। আমি লগ পাই আছোঁ আৰু হয়, এয়া শিশুজনৰ ঘৰ। বিজেপি চৰকাৰ। কোনে গায় এইটো? কোনে গায় এইটো? হাতটো কাটি থাকে। কোনে গায় এইটো? হাতটো কাটি এইটো গানটো কোনে গায়? গানটো কোনে গায়? আকবাৰ বিজেপি চৰকাৰ। কোনে গায় গানটো? হিমন্ত বিশ্ব অসমৰ বিত্তমন্ত্ৰীৰ নাম কি? অসমৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ নাম কি? সৰ্বামণ্ডল সোণোৱাল। নামটো কি? পল্লৱ বৰুৱা। তোমাৰ নামটো কি? পল্লৱী বৰুৱা। তোমাৰ আইতাৰ নামটো কি? কুঞ্জতা। কি বিটাই? বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাৰ। আৰু প্ৰধানমন্ত্ৰীৰ নাম? প্ৰধানমন্ত্ৰীৰ নাম হিমন্ত বিশ্ব শৰ্মা। প্ৰধানমন্ত্ৰীৰ নাম? প্ৰধানমন্ত্ৰীৰ নাম কি? প্ৰধানমন্ত্ৰীৰ নাম কি? নৰেন্দ্ৰ মোদী। আৰু এনেধৰণৰ বহুত ভাল লগা ভিডিঅ' আপোনালোকৰ মাজলৈ আনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক, কমেণ্ট কৰক। আৰু আপোনালোকৰ সহায় সহযোগিতা অবিহনে আমি আগবাঢ়ি যাব নোৱাৰোঁ। গতিকে টাইমছ আসাম চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।